ওয়েলকাম টু সাইদুল অসম বন্ধুসকল আপোনালোকে চাই আছে সাইদুল অসম আৰু আজি মই আপোনালোকক দিবলৈ ওলাইছো আজিৰ দিনটোৰ কেইটামান বিগ ব্ৰেকিং নিউজ গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব গৌৰৱ গগৈক এতিয়াৰে পৰা অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্ব পালন কৰিব গৌৰৱ গগৈয়ে এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষ দায়িত্ব 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে এআইচিচিয়ে গঠন কৰিলে সমিতি দেৱব্ৰত শইকীয়াক সমন্বয়ৰক্ষী সমিতিৰ দায়িত্ব প্ৰদ্যুৎ বৰদলৈ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ দায়িত্ব আৰু ৰকিবুল হুছেইনক প্ৰচাৰ সমিতিৰ দায়িত্ব লগতে এপিচিচিৰ কাৰ্যকাৰী সভাপতিৰূপে নিযুক্তি দিয়া হ'ল জাকিৰ হুছেইন সিকদাৰ ৰাজলীনা তিৰ্কী আৰু প্ৰদীপ চৰকাৰক গৌৰৱ গগৈক এপিচিচিৰ নতুন সভাপতিৰ ৰূপে নিযুক্তি দিয়াৰ পাছত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছে ভাৰততকৈ পাকিস্তানক ভাল পায় গৌৰৱ গগৈক এপিচিচিৰ সভাপতি দি তাকেই প্ৰমাণ কৰিলে লগতে মুখ্যমন্ত্ৰীয়ে কৈছে কেইমাহমান আগতেই ভূপেন বৰাক মই কৈছিলোঁ তোমাক সভাপতিৰ পৰা এপ্ৰিল-মে মাহত আঁতৰোৱা হ'ব গৌৰৱ গগৈক নিযুক্তিৰ পাছত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইফালে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া মই যেতিয়া সভাপতিৰ দায়িত্ব লৈছিলোঁ 17খন জিলা আৰু 64টা ব্লক কমিটিতেই সভাপতি নাছিল দলৰ অতি বেয়া দিনৰ সময়ত মই দায়িত্ব লৈছিলোঁ ৰাজীৱ ভৱন নিমাত মাও পৰিৱেশ বুলি আপোনালোকেই নিউজ কৰিছিল একতা প্ৰতিক্ৰিয়া ৰূপে জনালে ভূপেন বৰাই ইফালে গৌৰৱ গগৈক সভাপতি হিচাপে নিযুক্তি দিয়াৰ পাছত অখিল গগৈৰ প্ৰতিক্ৰিয়া হঠাতেই সলনি কৰিলে অখিল গগৈয়ে মিত্ৰতাৰ ডেডলাইন প্ৰথমে অখিল গগৈয়ে দিছিল 30 মেলৈকে সময়সীমা গতিকে তেওঁ কৈছে এতিয়া নতুন নিযুক্তিৰ পাছত কিছু সময় বাট চাব লাগিব আশা কৰিছোঁ আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্যযুঁজৰ পোষকতা কৰি বিজেপিক প্ৰতিহত কৰিবলৈ আগবাঢ়ি আহিব এপিচিচিৰ নতুন সভাপতি গৌৰৱ গগৈৰ দায়িত্ব লাভৰ পাছতেই গৌৰৱ গগৈক শুভেচ্ছা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ইফালে বিজেপিৰ সাংসদ পবিত্ৰ মাৰ্গেৰিটাৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈক এপিচিচিৰ সভাপতি দায়িত্ব দিয়াটো দুৰ্ভাগ্যজনক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া এইবাৰ হ'ব গগৈ আৰু শইকীয়াৰ যুঁজ এই যুঁজত জিকিব শইকীয়া এপিচিচিৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ সংবাদমেলৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিশেষ টুইট মুখ্যমন্ত্ৰীয়ে টুইটত লিখিলে সংবাদমেলত ৰিপুণ বৰাই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ NGOত কাম কৰিছিল ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত এয়া এক অত্যন্ত গভীৰ উদ্বেগজনক বিষয় এইবাৰ অসম গণ পৰিষদ দলক লক্ষ্য কৰি ল'লে বিধায়ক অখিল গগৈৰ মতে অসম গণ পৰিষদ কোনো ধৰণৰ আঞ্চলিক দল নহয় এই দল হ'ল দিল্লীৰ ওচৰত বিক্ৰী হৈ যোৱা কেইজনমান হতাগ্ৰস্ত দুৰ্নীতিগ্ৰস্ত হিন্দু সাম্প্ৰদায়িক দলৰ সৰু বাই হিচাপে নিজকে প্ৰতিষ্ঠিত কৰা এটা দল 11 বছৰ সম্পূৰ্ণ হ'ল প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোদীয়ে প্ৰথম শপত লোৱাৰ 2014 চনৰ 26 মে'ত দিনটোতেই মোদীয়ে প্ৰথম শপত লৈছিল প্ৰধানমন্ত্ৰী ৰূপে পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ দেশত সক্ৰিয় কোভিড আক্ৰান্তৰ সংখ্যা 1000তকৈ অধিক কেৰালা মহাৰাষ্ট্ৰ দিল্লীত বৃদ্ধি কৰোনাৰ সংক্ৰমণ অসমত ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা 19 জুনত হ'ব ৰাজ্যসভাৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন একেদিনাই ঘোষণা কৰা হ'ব ফলাফল 9 জুনত মনোনয়ন দাখিলৰ অন্তিম দিন অধ্যাপক ৰাজীৱ সন্দিকৈক গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ন হিচাপে নিযুক্তি ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান এণ্টি নাৰকটিক্সৰ অভিযানত জব্দ 3 কোটি 50 লাখ টকাৰ হেৰইন পিষ্টলসহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষী অসম ৰাইফলে যুটীয়াভাৱে চলাইছিল এই অভিযান জব্দকৃত হেৰইনৰ পৰিমাণ 648 গ্ৰাম বিগত 10 দিন ধৰি সন্ধানহীন হৈছে মৰাণৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰ 19 মে'ৰ পৰা সন্ধানহীন হৈ আছে 2 নং সৰুপতাৰৰ চান্তু বৰ্মন বিদ্যালয়লৈ যোৱাৰ পথৰে পৰা নিৰুদ্দিষ্ট হৈ আছে চান্তু বৰ্মন ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষী থানাত এজাহাৰ ছাত্ৰজনৰ পৰিয়ালৰ ছাত্ৰজন সন্ধান পালে 7002208280 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ দুৰ্ঘটনাত পতিত হৈ পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ শ্ৰমিকৰ মৃত্যু এক্সকেভেটৰৰ পৰা মাটিৰ চাপৰ পৰি মৃত্যু প্ৰদান পেগু নামৰ শ্ৰমিকজনৰ খুঁটা নিৰ্মাণৰ বাবে 10 গাঁতত সোমাই কাম কৰি থাকোঁতে এই ঘটনা শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নিয়োজিত আছিল এই যুৱকজন ডিং আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড ধনৰ বিনিময়ত কুখ্যাত ভূমাফিয়াক মুকলি আৰক্ষীৰ 1 লাখ টকা লৈ ভূমাফিয়া আছাদ আলীক মুকলি কৰি দিয়াৰ অভিযোগ ডিং আৰক্ষী থানাৰ ASI হৰিকমল দাসৰ বিৰুদ্ধে এই অভিযোগ হেঙেৰাবাৰী লিচু বাগানত পুৱতি নিশা অগ্নিকাণ্ড দপদপাই জ্বলি উঠিল ৰাজপথত ৰখাই থোৱা 2খন বাহন লিচু বাগানৰ শিৱনগৰ অঞ্চলত এই ঘটনা
ইফালে মানকাছাৰৰ বাৰত বাংলাদেশ সীমান্তত উত্তেজনা 14জন অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ উভতাই দিয়াক লৈ উত্তেজনা 28 কেইগৰাকীকে আবদ্ধ কৰি সোধাপোছা বাংলাদেশৰ নাগৰিক আৰু সীমান্ত বাহিনী বাংলাদেশৰ সেনাক নিয়ন্ত্ৰণ কৰিবলৈ বিএছএফৰ সৈন্যলৈ গুলীচালনা কৰাৰ খবৰ সীমান্তত উপস্থিত সীমান্তৰ সুৰক্ষা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়া শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ ৰহস্যজনক মৃত্যু ঘটনাক লৈ দিচাংমুখত তীব্ৰ চাঞ্চল্য আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত বিগত বৰ্ষত জিমি দাসক ৰাজপথত প্ৰহাৰ কৰিছিল অনা অসমীয়া লোক অনা অসমীয়া ব্যৱসায়ীৰ প্ৰহাৰৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰৰ তিনিদিনীয়া আমেৰিকা ভ্ৰমণ আজিৰে পৰা 29 মেলৈ আমেৰিকাৰ ভ্ৰমণৰ কাৰ্যসূচী সাক্ষাৎ কৰিব আমেৰিকাৰ প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলক এইবাৰ বিপদত পৰিছে ইউটিউবাৰ ডিম্পু বৰুৱা দিছপুৰ থানাৰ ডিম্পু বৰুৱাৰ বিৰুদ্ধে গোচৰ সদৌ অসম গোসাঁই সমাজৰ খগেন নামৰ বিতৰ্কিত গীতটোৰ প্ৰচাৰ চলোৱাৰ বাবে অভিযোগ ডিম্পু বৰুৱাৰ বিৰুদ্ধে আজিৰ বিগ ব্ৰেকিং নিউজ এইকেইটাই যদি ভিডিঅ'টো ভাল লাগে আপুনি এটাকৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ